চহৰৰ পৰা কিছু নিলগত অৱস্থিত গাঁওখনত যেন দিন আৰু বাৰৰ মাজত কোনো পাৰ্থক্য নাই। দিনবোৰ সদায় একেদৰে আছিল, মাথো ধূলি, ঘাম আৰু অভাৱ। সেই গাঁওখনতে জন্ম হৈছিল প্ৰশান্তৰ। প্ৰশান্ত আছিল এজন দুখীয়া মানুহৰ ল'ৰা। তাৰ বাপেক ৰঘুনাথ দিনটো চহৰৰ হোটেলত কাম কৰিছিল আৰু ৰাতি কেতিয়াবা চাহ ফেক্টৰীত নাইট শ্বিফ্ট কাম কৰিছিল। ঘৰত টকা পইচাৰ বহুত অভাৱ আছিল, কিন্তু সন্মানৰ অভাৱ নাছিল। প্ৰশান্ত পঢ়াত বহুত ভাল আছিল, কিন্তু ফটা জোতা, পুৰণা বেগ লৈ যেতিয়া সি স্কুললৈ গৈছিল তেতিয়া বহুতে হাঁহিছিল। কিন্তু প্ৰশান্তই কেতিয়াও উত্তৰ দিয়া নাছিল। সি মৌন হৈ সকলো সহ্য কৰিছিল। প্ৰশান্তৰ কিন্তু সৰুৰে পৰা ব্যৱসায়ত বহুত আগ্ৰহ। মানুহবোৰে কেনেকৈ কাম কৰে, কেনেকৈ বস্তু বিক্ৰী কৰে, কেনেকৈ টকা ঘটে, সেইবোৰ সি বহুত সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিছিল। সদায় ৰাতি সি এখন পুৰণা বহীত কিবা কিবি লিখিছিল। কি লিখিছিল সেইটো কেৱল সিহে জানে। সকলো ঠিকে ঠাকে গৈ আছিল। কোনোমতে বাপেক পুতেকে দুবেলা দুমুঠি খাই জীয়াই আছিল। কিন্তু হঠাৎ এদিন ৰঘুনাথ অসুখত পৰিল। প্ৰশান্তই ওচৰৰ মানুহৰ সহায়ত দেউতাকক মেডিকেলত নিলে। ডাক্তৰে প্ৰশান্তক পোনপটীয়াকৈ ক'লে, তোমাৰ দেউতাৰ কেঞ্চাৰ হৈছে, এমাহৰ ভিতৰত অপাৰেশ্যন কৰিব লাগিব। 50,000 টকা লাগিব। অপাৰেশ্যন নকৰিলে তেওঁ বেছি দিন জীয়াই নাথাকে। টকাৰ পৰিমাণ শুনি প্ৰশান্তৰ চকু কপালত উঠিল। ইমান টকা সি কেনেকৈ গোটাব? গোটোৱাটো অসম্ভৱ। কিন্তু দেউতাককতো এনেকৈ মৰিব দিব নোৱাৰে। প্ৰশান্তই অপ্ৰাণ চেষ্টা কৰিলে, সম্পৰ্কীয় মানুহবোৰৰ ভৰিয়ে হাতে ধৰিলে, কিন্তু কোনো আত্মীয়ই সহায় নকৰিলে। দেউতাই কাম কৰা হোটেলৰ মালিককো কাকুতি মিনতি কৰিলে, কিন্তু বৰ বিশেষ সঁহাৰি নাপালে। দুই এজনে যিকণ সহায় কৰিলে সেইকেইটা টকা ভাত খাওঁতেই গ'ল। টকাৰ অভাৱত চিকিৎসা আধৰুৱা হৈ ৰ'ল। প্ৰশান্তই দেউতাকক অপাৰেশ্যন কৰাব নোৱাৰিলে। এটা সময়ত ৰঘুনাথ বিচনাৰ পৰা উঠিব নোৱাৰা হ'ল। প্ৰশান্তই বুজি পালে যে সি দেউতাকক বচাব নোৱাৰে। এনেকৈ প্ৰশান্ত একেবাৰে স্কুল এৰি দিবলগীয়া হ'ল। সি কাম কৰিবলৈ ধৰিলে। চাহৰ হোটেল, গুদাম, মানুহৰ ঘৰ, য'তে যেনেকৈ পায় দিনটো কাম কৰে। ৰাতি আহি দেউতাকক শুশ্ৰূষা কৰে আৰু শোৱাৰ আগে আগে পুৰণি বহীখনত কিবা এটা লিখে। এনেকৈ চলি গৈ আছিল তাৰ সংসাৰ। প্ৰশান্তৰ বহুত খং। কিয় সিহঁতি দুখীয়া হৈ জন্মিলে? ধনী হোৱা হ'লে একো অসুবিধা নহ'ল হৈ জীৱনত। এনেকৈ এদিন বাপেক মৰি গ'ল। সেইদিনা প্ৰশান্তই কন্দা নাছিল, বৰঞ্চ তাৰ মুখখন কঠিন হৈ আছিল। দেউতাকক খৰি দি আহি নিশা তাৰ বহীখনত সি লিখিছিল, আজিৰ দিনটো মই কেতিয়াও পাহৰিব নোৱাৰিম। দেউতা, তুমি টকাৰ কাৰণে আজি মৃত্যুক সাৱটি ল'বলগীয়া হ'ল। মই তোমাক কথা দিছোঁ, মই দুখীয়া হৈ নমৰো দেউতা। চহৰৰ অ'ত ত'ত কাম কৰোঁতে প্ৰশান্তই এটা কথা বুজি উঠিছিল যে সৰু দোকানীবোৰে মাল কিনোতে বহুত ঠগ খায়। মাজত থকা মধ্যভোগী মানুহবোৰে বহুত লাভ লৈ যায়। তাৰ মনত এটা বুদ্ধি খেলালে। প্ৰশান্তই নিজৰ জমা টকা আৰু ভেটি মাটিখিনি মৰ্টগেজ হিচাপে ৰাখি বেংকৰ পৰা কিছু টকা লোন লৈ প্ৰথমে কম পৰিমাণে হ'লচেলত মাল কিনিলে। বস্তুখিনি চহৰতে ঘৰ ভাড়া কৰি তাতে ষ্টক কৰিলে। 2-3টা খুচুৰা দোকানত সস্তাত মাল দিবলৈ আৰম্ভ কৰিলে। লাভ বেছি হোৱা নাছিল, কিন্তু সি দোকানীবোৰৰ বিশ্বাস জয় কৰিবলৈ সক্ষম হৈছিল। সেইবাবে দোকানীবোৰে তাৰ পৰাই মাল কিনি লৈছিল। প্ৰথমে এটা দোকান, তাৰ পাছত 5টা, এনেকৈ লাহে লাহে প্ৰশান্তৰ নামটো চিনাকি হৈ উঠিছিল। প্ৰশান্তৰ উন্নতি চহৰৰ কিছু হ'লচেল দোকানীয়ে দেখিব পৰা নাছিল। এনেতে হঠাৎ এদিন প্ৰশান্তৰ গুদামত জুই লাগিল। সকলো বস্তু জ্বলি শেষ। মানুহৰ মাজত কথা কোৱাকুই আৰম্ভ হ'ল, এইবাৰী শেষ। সেই নিশা প্ৰশান্ত গাঁৱৰ ঘৰলৈ আহিল। দেউতাকৰ ফটোখন চাই বহু সময় চুপচাপ বহি থাকিল। বহু সময়ৰ পাছত সি উঠিল আৰু তাৰ বহীখন উলিয়ালে। সেই বহীখনত লিপিবদ্ধ আছিল তাৰ জীৱনৰ সকলো চিন্তা, সকলো অভিজ্ঞতা। সি বহীখনত তাৰ প্লেন বি আগতেই লিখি থৈছে। সি আগতে অনুমান কৰিছিল যে এনেকুৱা ঘটনা হ'ব পাৰে। সেয়েহে প্ৰশান্তই আগতেই ষ্টকৰ এটা অংশ বেলেগ এঠাইত ৰাখিছিল। সকলো একে ঠাইতে থোৱা নাছিল, সেয়েহে জুয়ে সকলো শেষ কৰিব নোৱাৰিলে।
সেই ষ্টক লৈ সি পুনৰ দোকানীবোৰৰ কাষলৈ গ'ল আৰু ক'লে, মই আছোঁ, আপোনালোকে চিন্তা কৰিব নালাগে। দোকানীবোৰৰ তাৰ ওপৰত বিশ্বাস দুগুণে বাঢ়িলে। এইবাৰ প্ৰশান্তই নিজৰ কামটো আগৰ দৰে নহয়, বেছি সতৰ্কতাৰে কৰিবলৈ ল'লে। বছৰৰ পাছত বছৰ পাৰ হ'ল, লাহে লাহে তাৰ কামো ডাঙৰ হ'ল। এতিয়া সি চহৰখনৰ লেখত ল'বলগীয়া এজন ব্যৱসায়ী। এতিয়া প্ৰশান্তৰ কেইবাটাও ব্যৱসায়ৰ মালিক। তাৰ নিজৰ কেইবাটাও ৰেষ্টুৰেণ্ট আছে, হোলচেল ব্যৱসায়টোতো আছেই। এদিন সি কেজুৱেল ড্ৰেছ পিন্ধি নিজৰ ৰেষ্টুৰেণ্টখনতে বহি আছিলে। তেনেতে তাৰ LP স্কুলৰ লগৰ কেইজনমান আহি ৰেষ্টুৰেণ্টখনত সোমাল। সিহঁতি প্ৰশান্তক সেই ৰেষ্টুৰেণ্টখনত দেখি হতবাক হৈ গ'ল, কাৰণ সেই ৰেষ্টুৰেণ্টখনত এলাপেচা মানুহ সোমাব নোৱাৰে। বহুত দামী ৰেষ্টুৰেণ্ট, সামান্য কিবা এটা খালে দুখীয়া মানুহৰ গোটেই বছৰৰ উপাৰ্জনৰ সমান বিল হৈ যায়। পিছ মুহূৰ্ততে প্ৰশান্তৰ কাপোৰ দেখি সিহঁতে নিশ্চিত হ'ল যে ই ইয়াত ৱেটাৰৰ কাম কৰে বুলি। প্ৰশান্তই সিহঁতক চাই ধুনীয়াকৈ মাতিলে, আৰে তোমালোক, বহুত দিনৰ পাছত দেখিলোঁ, আহা আহা বহা। প্ৰশান্তৰ কথা শুনি সিহঁতি খুব হাঁহিলে আৰু খঙেৰে ক'লে, তই হলি সাধাৰণ ৱেটাৰ আৰু আমি হ'লোঁ ডাঙৰ অফিচাৰ, তই আমাক আপুনি বুলি মাতিবি। কথাটো শুনি প্ৰশান্তৰ দুখ লাগিল, হ'লেও হাঁহি মুখে ক'লে, আৰে কি কথা কৈছা বন্ধু? বন্ধু শব্দটো শুনি সিহঁতি আকৌ হাঁহিলে আৰু ক'লে, বন্ধু আৰু আমি? নিজৰ ঔকাত চাই কথা কবি, তই ক'ত আৰু আমি ক'ত? সোনকালে টেবুল চাফা কৰ, নহ'লে মালিকক কৈ তোক কামৰ পৰা উলিয়াই দিম। তোৰ ভাগ্য ভাল যে এই বিখ্যাত PK কোম্পানীৰ ৰেষ্টুৰেণ্টত ৱেটাৰ কাম পাইছ, নহ'লে তোৰ ঔকাত নাই এই ৰেষ্টুৰেণ্টত সোমোৱাৰ। কথাবিলাক শুনি প্ৰশান্তৰ অলপ বেয়া লাগিল, কিন্তু সি একো নক'লে। মনে মনে টেবুল চাফা কৰিলে আৰু অৰ্ডাৰ লৈ গুচি গ'ল। প্ৰশান্তই সিহঁতৰ অৰ্ডাৰৰ লগতে বহুত দামী ৱাইন কম্পেনচেশ্যন হিচাপে দি পঠিয়ালে। সিহঁতি হেঁপাহ পলুৱাই খালে, সেইটো ৱাইন সিহঁতি এফৰ্ড কৰিব নোৱাৰে। সেয়ে সিহঁতি মালিকক থেংকছ জনাবৰ কাৰণে ৱেটাৰজনক সুধিলে, মালিক ক'ত আছে? আমি তেওঁক লগ কৰি থেংকছ দিব বিচাৰিছোঁ। ৱেটাৰটোৱে তেওঁলোকক প্ৰশান্তৰ অফিচলৈ লৈ গ'ল। সিহঁতি দুৱাৰমুখত থিয় হৈ ক'লে, মে উই কাম ইন ছাৰ? প্ৰশান্তই ক'লে, য়েছ কাম ইন। সিহঁতি ভিতৰত সোমাই হতবাক, এয়া কি? PK গ্ৰুপৰ মালিকৰ চকীত বহি আছে প্ৰশান্ত। খঙত অগ্নিশৰ্মা হৈ সিহঁতি ক'লে, ঐ ৱেটাৰ, তই PK ছাৰৰ চকীত কিয় বহি আছ? সেই কথা শুনি কাষৰে ৱেটাৰজনে খঙেৰে তেওঁলোকক উত্তৰ দিলে, কি কথা কৈছে আপোনালোক? আমাৰ ছাৰক ৱেটাৰ বুলি ক'বলৈ ক'ত সাহস পালে? তেওঁলোক আচৰিত। তেওঁলোক তেতিয়া উপলব্ধি কৰিব পাৰিলে যে ইমান দিনে PK গ্ৰুপ বুলিয়েই জানে, আচলতে PK মানে হ'ল প্ৰশান্ত কাশ্যপ। আচৰিত হৈ গ'ল, ভিকাৰী প্ৰশান্ত আজি কোটিপতি হৈ গ'ল। তেওঁলোকে আথে-বেথে কৰি প্ৰশান্তৰ প্ৰতি কৰা ব্যৱহাৰৰ বাবে ক্ষমা বিচাৰিলে। প্ৰশান্তই হাঁহি মাৰি ক'লে, একো নাই বন্ধুসকল, মাথো এটাই কথা কওঁ, ডণ্ট জাজ এ বুক বাই ইটছ কভাৰ। এনেদৰে সি ব্যৱসায় সাম্ৰাজ্য গঢ়ি গৈ থাকিল। বহু বছৰ অন্তত এদিন এখন গাড়ী গাঁৱৰ সন্মুখত ৰ'ল। প্ৰশান্ত নামিল। চাৰিওফালে মানুহে ভিৰ কৰিলে। ইমান দামী গাড়ী গাঁৱৰ মানুহে দেখা নাছিল। প্ৰশান্তই নিজৰ মাটিডৰা জোখ-মাখ কৰাই আছে। মানুহবোৰে লাগি চাই আছে। তেওঁলোকে ধৰিব পৰা নাই কোন হয়, কি কথা। তেনেতে এজন বৃদ্ধ লোক আহি প্ৰশান্তক ভালকৈ চালে আৰু ক'লে, তই ৰঘুনাথৰ পুতেক প্ৰশান্ত নহয় জানো? প্ৰশান্তই ক'লে, হয়। বৃদ্ধজনে ক'লে, মই তোমাৰ খুৰা অভিৰাম। প্ৰশান্তক সাৱটি সি কান্দিব ধৰিলে। প্ৰশান্তই জনালে যে এইখিনি ঠাইত সি এখন স্কুল খুলিব দুখীয়া ল'ৰা ছোৱালীৰ বাবে। অতি কম সময়ৰ ভিতৰতে প্ৰশান্তই স্কুলখন বনালে। স্কুলখনৰ সন্মুখত প্ৰশান্তই দেউতাক ৰঘুনাথৰ প্ৰতিমূৰ্তি এখন বনালে আৰু তাৰ তলত লিখিলে, তুমি মোক ধনী হ'বলৈ নিশিকালা দেউতা, তুমি মোক হাৰ নামানিবলৈ শিকালা। আজিকালি গাঁৱৰ মানুহবোৰে কথা পাতে, প্ৰশান্ত হঠাৎ ধনী হৈ যোৱা নাই। প্ৰশান্ত ধনী হৈছিল বহু বছৰ আগতেই, যেতিয়া সি দুখক বুজি পাবলৈ শিকিছিল। ধন্যবাদ।